এই কাহিনীটোৰ চৰিত্ৰ আৰু নাম কাল্পনিক। কাহিনীটোৰ সৈতে কোনো মৃত্যু বা জীৱিত ব্যক্তি জড়িত নহয়। এটা 2 বছৰৰ পুৰণি সম্পৰ্ক। এদিনাখন প্ৰেমিকাই তাৰ প্ৰেমিক কৈছে, মোৰ বিয়া, তুমি মোক ভুল নুবুজিবা প্লিজ। প্লিজ তুমি মোক ভুল নুবুজিবা। শুনিছোঁ ল'ৰাজনে ভাল চাকৰি কৰে। তুমি মোক পাহৰি যোৱা। তুমি মোতকৈ বহুত ভাল ছোৱালী পাবা। প্লিজ পাহৰি যোৱা। আৰু একো ক'ব নোৱাৰিলে ল'ৰাজনে। বাছ খেমেকা চকুৰে কিছু সময় তাইলৈ চাই ৰ'ল। ছোৱালীজনী গুচি গ'ল। ল'ৰাজনে তাতেই থাকিল। পিছদিনাখন ল'ৰাজনৰ পৰা ছোৱালীজনীয়ে এখন চিঠি পালে। চিঠিখনত লিখা আছিল, কালিৰ পৰা তোমাৰ জীৱনৰ গতিপথ সলনি হৈ যাব। তোমাৰ সুখেই সুখ হ'ব। কেতিয়াও মনত নেপেলাবা যে মই এটা দুখীয়া ল'ৰাক ভাল পাইছিলোঁ, যাৰ লগত বিয়া নোহোৱাৰ কাৰণেই আজি মই এই সুখ পাইছোঁ। ক'ৰবালৈ ফুৰিবলৈ যাওঁতে যেতিয়া নিজৰ গাড়ীখনত উঠি বহিবা, তেতিয়া অফক'ৰ্ছ মোৰ কথা এবাৰ হ'লেও তোমাৰ মনত পৰিব যে এটা দুখীয়া ল'ৰাক ভাল পাইছিলোঁ মই, যাৰ লগত বিয়া হ'লে আজি ৰিক্সাত নাইবা খোজকাঢ়ি যাব লগা হ'লহেঁতেন। দামী দামী ৰেষ্টুৰেণ্টত সোমোৱাৰ আগত এবাৰ হ'লেও মোৰ কথা মনত পেলাবা যে এটা দুখীয়া ল'ৰাক ভাল পাইছিলোঁ মই, যাৰ লগত বিয়া হ'লে আজি ৰেষ্টুৰেণ্টৰ সলনি ফুটপাথত বহি 10 টকীয়া চাওমিন খাব লগা হ'লহেঁতেন। আৰু তোমাৰ পতিয়ে যদি তোমাক কেতিয়াবা সময় দিব নোৱাৰে, তেন্তে তেওঁক অভিমান কৰি গালি নাপাৰিবা, কিয়নো তেওঁ তোমাৰ কথাখিনি সহজভাৱে নল'বও পাৰে। আৰু তেতিয়া তুমি মনত নেপেলাবা যে এটা দুখীয়া ল'ৰাক ভাল পাইছিলোঁ মই, যি নিজৰ কাম এৰি মোৰ বাবে সময় ওলাইছিল, মোক বহুতো নামেৰে মৰমত মাতিছিল। কেতিয়াও মনত নেপেলাবা যে এটা দুখীয়া ল'ৰাক ভাল পাইছিলোঁ মই। আৰু তোমাৰ জীৱনত তুমি সুখী হোৱা, কামনা এটাই। মই নাইবা তুমি দিয়া দুখবোৰতে মোৰ সুখ বিচাৰি ল'ম। কষ্টকটো আপোন কৰি লৈয়ে লৈছোঁ, কিন্তু তুমি নোৱাৰিবা মোৰ দৰে কষ্টবোৰক আপোন কৰি ল'বলৈ। সেইবাবে তুমি সুখী হোৱা। মই নাইবা তুমি দিয়া দুখবোৰতে মোৰ সুখ বিচাৰি ল'ম। ভালে থাকিবা।